হেল্ল' এভৰিৱান, মই ভৈৰৱী আৰু নতুন কবিতালৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আৰম্ভ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম মেলামৰা কলেজৰ চকুত লগা ছোৱালীজনী। কথা বিশ্বজিত গগৈ, আবৃত্তি ভৈৰৱী দুৱৰী। আৰম্ভ কৰিছোঁ আজিৰ কবিতা মেলামৰা কলেজৰ চকুত লগা ছোৱালীজনী। তাতকৈ কাজল ললা বুলিয়েনো আৰু আনৰ টোপনি কাঢ়িব লাগেনে? গুলপীয়া ওঠৰ ফাকেৰে খিলখিলাই হাঁহিলা বুলিয়েনো আৰু নিদ্ৰাতজনৰ স্বপ্ন পৰি হ'ব লাগেনে? অফ ক্লাছৰ বৃন্দাবনৰ সেই ভাল লগা মুহূৰ্তবোৰত তাইৰ ওঠত ফুটি উঠে শব্দহীন খিলখিলীয়া হাঁহিবোৰ। দেৱদাৰুৰ আৰেৰে কিমান জন যে তৃষ্ণাটোৰ সেই উদযাপিত হাঁহিৰ অপেক্ষাত। হেই মিছি মাদ্ৰী, তুমিতো নাজানা ন, তোমাৰ কলা চকুজুৰি আৰু খিলখিলীয়া হাঁহিটোৰ প্ৰেমত পৰা ময়ো এটা তোমাৰ পাগল প্ৰেমী। ভাবিয়েই নাপাওঁ মনৰ মাজত তোমাৰ বাবে সাঁচি থোৱা আৱেগৰ অনুভৱবোৰক প্ৰকাশ কৰোঁ কেনেকৈ। আৱেগবোৰক প্ৰাণ দিব পৰাকৈ মোৰ মনৰ অভিধানত শব্দৰেই নাটনি, তথাপিও কেতিয়াবা লিখি পেলাওঁ এটি আধৰুৱা গল্প বা কবিতা। হেই মিছি মাদ্ৰী, স্বপ্নময় আকাশৰ বিশালতাৰ মাজত ঘূৰি ফুৰা তুমিজনীক জানো মনৰ পৰিধিয়ে ঢুকি পাব? তথাপিও অপেক্ষাৰত মাথো এটি প্ৰশ্নৰ উত্তৰ বিচাৰি মোৰ এই অস্বাভাৱিক কল্পনাৰ প্ৰাচীৰ ভাঙি আহিবা জানো মোৰ দিঠকৰ ৰাজকুমাৰীজনী হৈ?